ছাৰ ইয়াৰ পিছত আমি এটা প্ৰশ্ন আমাৰ ভিউৱাৰ্ছৰ পৰা আমি পাই আছিলোঁ। সেইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন। আজিৰ দিনত ছাৰ দেখা যায় যে মাক বাপেকে ল'ৰা ছোৱালীক পঢ়া শুনাৰ ক্ষেত্ৰত মানে যথেষ্ট প্ৰেছাৰ দিয়ে এটা দেখা যায়। বা এই ছাত্ৰজন বা ছাত্ৰীগৰাকী তেওঁ যদিও এই বিশেষ লাইনটোত যাব লগা নাছিলে, কিন্তু বা তেওঁলোকৰ কোনো সেই বিষয়ে ধ্যান ধাৰণা নৰখাকৈ বা ল'ৰা ছোৱালীৰ কোনটো বিষয়ত ইণ্টাৰেষ্ট আছে সেই বিষয়ত ধ্যান ধাৰণা নৰখাকৈ মাক বাপেক বিশেষকে অভিভাৱকৰ পৰা অত্যাধিক এটা প্ৰেছাৰ দিয়া দেখা যায়। ২ নম্বৰতে আহি পৰে ছাৰ কৰ্ম সংস্থাপনৰ কথা। গতিকে এতিয়া কথা হ'ল যে পঢ়া শুনা কৰাৰ পিছতো ল'ৰা ছোৱালীৰ কৰ্ম সংস্থাপন নহয়, এইটো এটা ছাৰ আটাইতকৈ ডাঙৰ সমস্যা এতিয়া আমাৰ দেখা যায়। যিটো কৰ্ম সংস্থাপনৰ কাৰণে বহুত ল'ৰা ছোৱালী পঢ়া শুনা কৰা হাইলি কোৱালিফাইড হোৱাৰ পিছতো তেওঁলোকৰ কোনো সংস্থাপন নাপায়। এতিয়া ছাৰ আমাৰ প্ৰশ্নটো হ'ল এনেকুৱা ধৰণৰ যে আমাৰ চিষ্টেমত জ্যোতিষৰ যি চিষ্টেম আছে তাত ছাৰ এনেকুৱা ধৰণৰ পদ্ধতি আছে নেকি যাৰ দ্বাৰা সৰুতেই আমি ল'ৰা ছোৱালীৰ যি হৰস্কোপ হওক বা তেওঁলোকৰ এই ডেট অফ বাৰ্থ বা এইখিনি চাই আমি তেওঁলোকক এটা ভৱিষ্যতে কোনটো লাইনত গ'লে ভাল হ'ব বা কোনটো দিশত আগবাঢ়িলে তেওঁলোকৰ ভৱিষ্যতে সংস্থাপিত হ'ব পাৰিব, এই বস্তুটো আমি আগতীয়াকৈ জনাৰ ছাৰ উপায় আছেনে? আৰু মই ভাবো এই দিশত আপুনি অকণমান আমাৰ ভিউৱাৰ্ছক মাৰ্গদৰ্শন কৰাব ছাৰ। আছে এষ্ট্ৰলজি। মই আগতে এটা কথা কৈছিলো যে এষ্ট্ৰলজি এইটো বিষয় এইটো খুব বিশাল আৰু এইটো এটা মানে এইটো ইউনিভাৰ্স এটা সায়েন্স, মানে সমস্ত ইউনিভাৰ্সখন জনাৰ চিনাৰ কাৰণে এটা হৈছে সায়েন্স। গতিকে সাধাৰণ যি আছে জ্যোতিষ পদ্ধতি বা যিসকল ফলোৱাৰ্ছ আছে এষ্ট্ৰলজিত, মানে তেওঁলোকে অলপমান পঢ়ি শিকি চোৱা চিতা কৰে আৰু সেইখিনি কি হয় মানে বিবাহৰ ৰাহিজোৰা চোৱা, কালসৰ্প গণ চোৱা, ইয়াতে সীমাবদ্ধ নহয়, ইয়াতকে বহুত উন্নত। তাৰ কাৰণে তেওঁলোকৰ উপযুক্ত জ্ঞান আৰু শিক্ষাৰ মানে এক দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ চেষ্টা কৰিব লাগিব। গতিকে যেতিয়া ই এক বিশাল বিজ্ঞান, মানে সকলো বিজ্ঞানৰে বিজ্ঞান, সেইকাৰণে এষ্ট্ৰলজিৰ মাধ্যমত সুন্দৰভাৱে স্পষ্টভাৱে ক'ব পৰা যায় যে কোনটো বিষয়ত তেওঁ শিক্ষাৰ সুবিধা আছে আৰু কোনটো বিষয়ত তেওঁ উপাৰ্জনৰ সুবিধা আছে। আৰু এটা কথা ঠিক কেতিয়াবা আমি দেখিছো যে যিসকলে পঢ়ে শিক্ষা লয় সেইটো ফিল্ডত তেওঁলোকৰ উপাৰ্জন আৰু কাম নহয়। আৰু আছে, আৰু ভাৰতবৰ্ষৰ নিচিনা এখন দেশতো নহয়, সকলোৰে কাৰণে এটাই সেইটো হৈছে জেনেৰেল মানে এডুকেশ্যন, BMA পাছ কৰা। এইটো এনে শিক্ষা লাভৰ মাধ্যমত কোনো প্ৰকাৰ নাহে আৰু সমাজত দেশত শিক্ষাৰ যিসকল ষ্টুডেণ্ট আছে এক প্ৰকাৰৰ শিক্ষিত চামৰ এক মানে উগ্ৰপন্থী এটা ব্যৱস্থা সৃষ্টি কৰাহে হয়, কাৰণ সেইবিলাক বিষাক্ত হৈ যায়। কিন্তু ভাৰতবৰ্ষৰ নিচিনা নহয়, আনবিলাক যিবিলাক বাহিৰা দেশ আছে, ইংলেণ্ড আমেৰিকা আছে, চাইনা আছে, তাত কি কৰে তেওঁলোকৰ যিসকল হিউমেন ৰিচোৰ্চ আছে, মানে যুৱ প্ৰজন্ম আছে, তেওঁলোকৰ এক মানে বিশেষ বিশেষ ক্ষেত্ৰত তেওঁলোকক উপাৰ্জন আৰু কৰ্মৰ ব্যৱস্থা কৰে। ঠিক সেইদৰে সেই অভাৱটো মই ভাবো যে আমাৰ এইটো আচাৰ চিষ্টেমৰ মাধ্যমত সেই অভাৱটো পৰিপূৰণ কৰিব পাৰিব। আৰু যিসকল ষ্টুডেণ্ট আমাৰ আছে আগৰখিনি আৰু নতুন যিখিনি আছে, তেওঁলোকে এইটো এই এষ্ট্ৰলজিৰ আচাৰ মাধ্যমত স্পষ্টভাৱে মানে কোনটো পথেদি গ'লে উপাৰ্জন সম্ভৱ হ'ব আৰু সেইটো কাৰণে শিক্ষাৰ প্ৰয়োজন আছে নেকি। কাৰণ শিক্ষাৰ উদ্দেশ্য হৈছে বৰ্তমান এটা ভৌতিক শিক্ষা জ্ঞান আহৰণৰ কাৰণে নহয়, উপাৰ্জনৰ এটা পথ প্ৰাপ্তিৰ কাৰণে। গতিকে তেওঁৰ উপাৰ্জন যিটো পথ সেইটো শিক্ষাৰ মাধ্যমত হয় নেকি, তাৰমানে প্ৰফেচনেল কোৰ্চ আছে নেকি, সেই বস্তুটো চাব লাগে। আৰু এটা বিশেষ ইণ্টাৰেষ্টিং বিষয় মই এইখিনিতে কওঁ যে এষ্ট্ৰলজিত যিটো কৰ্মৰ বা চাকৰি বাকৰি চোৱাৰ যিটো ঘৰ হাউচ, সেইটো আছে 10 হাউচৰ দৰে চাই, আৰু আমাৰ চিষ্টেমত আমি 2nd হাউচৰ পৰা চাওঁ। কিয়নো প্ৰত্যেকে যে চাকৰি কৰ্মৰ মাধ্যমত উপাৰ্জন কৰিব সেই তেনেকুৱা কথা নাই। দেখা যায় যে বহুত চাকৰিয়াল ভাল ভাল চাকৰিয়াল ব্যক্তিও কিন্তু জীৱনত একো বিশেষ গোটাবগৈ নোৱাৰে, কিন্তু যি ভাল ইনকাম কৰিছে সেই জীৱনত সকলোবিলাক গোটাব পাৰে। আৰু যদি চোৱা যায় যে পৃথিৱীত প্ৰতিটো জীৱই পশু পক্ষীৰ লগতে মানুহেও
কোনোবা নহয় কোনোবা এটা বিশেষ কামৰ মাধ্যমত উপাৰ্জন কৰি জীৱন নিৰ্বাহ মানে কৰে। চম্ভালি আছে, হয়। সংসাৰ চলাই আছে। গতিকে মই সেইকাৰণে এটা মোৰ নতুন মই চিষ্টেম ব্যৱস্থা কৰিলো এইটোৱেই যে সি প্ৰত্যেকৰে যদি ছেকেণ্ড হাউচৰ পৰা চোৱা যায় যে কোনটো পথত তেওঁ উপাৰ্জন কৰিব পাৰে, সেই মাৰ্কটো যদি লোৱা যায় তেতিয়াহ'লে তেওঁ পৃথিৱীত সফল ব্যক্তি। গতিকে ছেকেণ্ড হাউচৰ মানে হাউচৰ পৰা হাউচৰ কানেক্টেড প্লেনেট আৰু ছেকেণ্ডৰ তাৰ পৰা সি স্পষ্টৰূপে নিৰ্দেশ কৰে যে কোনটো মানে বিষয়ত ক্ষেত্ৰত তেওঁ উপাৰ্জনৰ সুবিধা আছে আৰু সেইটো মতে যদি তেওঁক স্পেচিয়েলাইজ কৰা যায়, সেইটো পথত যদি মানে শিক্ষাৰ ব্যৱস্থা কৰা যায় তেতিয়াহ'লে সহজ হৈ যাব। হয়। মানি ললো যে এডুকেশ্যনটো BA টো সকলোৱে পঢ়িব লাগে, হয় না? কিন্তু হাই ছেকেণ্ডাৰীৰ পিছত এটা নতুন এটা লাইন পায়, মানে সেইটো এটা বেলেগ হয়, সেইটো অকল ভাৰতবৰ্ষতে নহয় বাহিৰ দেশতো হয়, ডক্টৰ ইঞ্জিনিয়াৰ বিলাকো তেনেকেই সৃষ্টি হয়। গতিকে এই হাই ছেকেণ্ডাৰীৰ পিছত যিটো আহে সেইটো কোনটো ক্ষেত্ৰত এটা উপাৰ্জন কৰিব, সেই ক্ষেত্ৰটোত যদি প্ৰয়োগ কৰা হয় তেতিয়াহ'লে তাৰ দ্বাৰা উপাৰ্জন হ'ব, জীৱন সফল হ'ব আৰু এজন মানে স্কলাৰ এষ্ট্ৰলজাৰ হিচাপত এজন সুদক্ষ বিজ্ঞ এষ্ট্ৰলজাৰ হিচাপত তেতিয়াহ'লে তেওঁ এটা হিউমেন ৰিচৰ্চ হ'ব যি নেকি মানুহক, সাধাৰণ মানুহক তেওঁ পথ ৰাস্তা দেখাব পাৰিছে। গতিকে হয়তো সাধাৰণ দৰ্শকৰ বাবে এই ছাৰে যিখিনি কথা ক'লে তেওঁ সহজ সৰলভাৱে বুজাই দিছে, কিন্তু কোনটো ঘৰৰ পৰা চোৱা হ'ব বা কি হ'ব হয়তো সাধাৰণ দৰ্শকে গোটেই বস্তুটো বুজি নাপাবও পাৰে। ঠিক তেনেকৈ ধৰক ছাৰ 4th হাউচত পৰা যেনেকৈ প্ৰাইমেৰী এডুকেশ্যন চোৱা যায় বা 9th হাউচৰ পৰা হায়াৰ এডুকেশ্যন চোৱা যায়, হয়তো সাধাৰণ দৰ্শকে বুজি নাপাবও পাৰে। কিন্তু যদি আমাৰ ছাৰৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে বা আমাৰ যিসকল আছা ষ্টুডেণ্ট আছে তেখেতসকলক দেখুৱাই পেলাই মই ভাবো যে সৰুতে ল'ৰা ছোৱালী কোন দিশত গ'লে আচলতে তেওঁলোকে স্পিতৰ লক্ষ্যত উপনীত হ'বগৈ পাৰিব, বিশেষকৈ যদি তেওঁ মেডিকেল শিক্ষা ল'বলগীয়া দিশত তেওঁ ভাল দেখা গৈছে কিন্তু তেখেতক জোৰ দি থকা হৈছে ইঞ্জিনিয়াৰিং লাইনত, গতিকে তেখেতে গৈ পেলাই জীৱনত কেতিয়াও সফল হ'বগৈ নোৱাৰিব। বা কোনোবা দিশত তেওঁলোকে ইঞ্জিনিয়াৰিং লাইনতে তেওঁলোকে পাছ কৰিলে কিন্তু তেওঁ একচুৱেলি কৰ্মস্থান আছিলে, তেওঁ উপাৰ্জনৰ ৰাস্তা আছিলে মেডিকেল লাইনৰ পৰা, গতিকে তেওঁ ইঞ্জিনিয়াৰিং পাছ কৰি ঘৰত বেকাৰ হৈ বহি থাকিব লাগিব। তেনেকুৱা ধৰণৰ আচলতে হয় আৰু যাৰ কাৰণে দেখা গৈছে যে বৰ্তমান যথেষ্ট নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে। বা এনেকুৱা আমি যথেষ্ট দেখিবলৈ পাওঁ যে ইঞ্জিনিয়াৰিং পাছ কৰিছে, কাম কৰি আছে কোনোবা বেংকিং ছেক্টৰত বা কোনোবা কোম্পানী, সম্পূৰ্ণ এটা ওলোটা লাইনত তেওঁ গৈ কাম কৰি থাকিব লগা হয়। গতিকে ভিউৱাৰ্ছ আপোনালোকে গম পাইছে যে এই বিষয়টো খুব অতিকৈ জৰুৰী আৰু বৰ্তমান যি আমাৰ আস্থা চিষ্টেম আছে এই আস্থা চিষ্টেমৰ জৰিয়তে এই বিষয়টোৰ ওপৰত খুব পুংখানুপুংখভাৱে চাব পৰা যায় যে ভৱিষ্যতে ল'ৰা ছোৱালী কোনটো দিশত গৈ পেলাই তেওঁলোকে গৈ পেলাই প্ৰতিষ্ঠাপিত হ'ব পাৰে। ধন্যবাদ ছাৰ।